সোনকালে স্কুলে যাওঁ ব'ল, দেৰি হ'ব নহ'বা। এতিয়াই 8টা বাজিলেই, 8:30 পৰা ক্লাছ। ব'ল ব'ল। ব'ল ব'ল, দেৰি হ'ব নহ'বা। হৰি হৰি, ৰমেন, ৰ'বাচোন, তোমালোকৰ লগত ময়ো যাম। সেইজনীচোন নিহাৰিকাৰ মাত। ময়ো শুনা যেন পালোঁ। চাওঁচোন পিছফালে ঘূৰি। নিহাৰিকা। তোমালোক দুটাক ইমান মাতি আছোঁ পিছফালৰ পৰা, মই আকৌ শুনা নাছিলা বুলিহে। হ'ব বাৰু, ব'লা ব'লা, স্কুললৈ যাওঁ, দেৰি হ'ব নহ'বা। ব'লা ব'লা। স্কুল পালোহি দেই। তাকেহে পাই। ব'ল ব'ল, সোনকালে ক্লাছৰুমত সোমাওঁগৈ, নহ'বা ছাৰ আহিবই। ছাৰ কেনেকুৱা জানই নহয়, 1 ছেকেণ্ড লেট হ'লেও বাহিৰত ওলাই থৈ দিব, কিয় দেৰি হ'ল বুলি। ছাৰ যে বৰ কিবা আৰু পাই। কিনো ক'বা আৰু, তেনেকুৱাই আৰু। এতিয়া হ'ব আৰু, ইয়াত ডিছকাছ কৰি থাকিলে নহয়। ব'ল আমি সোনকালে ক্লাছৰুমত সোমাওঁগৈ। ব'লা নিহাৰিকা। ব'লা। আহ। ক্লাছটো কৰি যেনিবা বেয়া নালাগিলে ন হৰি?